নমস্কাৰ, লুইতপৰীয়া অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ কেইটামান ঘৰুৱা টিপছ। যিকেইটা ঘৰুৱা টিপছ আমি কৰিলে আমাৰ কামবোৰ সহজতে হ'ব আৰু নষ্ট নহয় আৰু আমি সোনকালে কামৰ পৰা আজৰি হ'ব পাৰোঁ। সেই ঘৰুৱা টিপছ কেইটানো কি? তেন্তে আহকচোন ভিডিঅ'টোলৈ আহোঁ। ফ্ৰেণ্ডছ, এতিয়া মই আহিছোঁ প্ৰথমটো টিপছলৈ। প্ৰথমটো টিপছত হৈছে আমাৰ কিটচেনৰ এই পাৰ্ট, যে কিটচেনৰ এই যে গেছৰ এই বাৰ্ণাৰকেইটা আমি কেনেদৰে চাফা কৰিম। এই গেছৰ বাৰ্ণাৰকেইটা চাফা কৰিবলৈ যাওঁতেও আমাক বহুত সময়ৰ প্ৰয়োজন হয়, নহয়নে বাৰু? কিন্তু এই বাৰ্ণাৰকেইটা চাফা কৰিবলৈ আমাক খুব কম সময়ৰ ভিতৰতে আমি চাফা কৰি উলিয়াব পাৰোঁ আৰু আমি আজৰি সময় উলিয়াব পাৰোঁ। এইকেইটা চাফা কৰিবলৈ এটা টিপছ আছে। সেই টিপছটো হৈছে একেবাৰে সহজ, অকণমান সময়তে সহজতে চাফা কৰিব পাৰি। এতিয়া প্ৰথমতে এটা পাত্ৰত পানী ল'ব লাগে। এয়া মই এটা চচত পানী লৈছোঁ। ইয়াত আমি সকলোৰে ঘৰতে ব্যৱহাৰ কৰা ভিনেগাৰ, আমি এই ভিনেগাৰটো ইয়াত ঢালি দিম। ঢালাৰ পাছত আমি ভিনেগাৰখিনি অন্ততঃ 2-3 চামুচ দি এইখিনি লৰাই লৈ বাৰ্ণাৰকেইটা আমি ইয়াত দি দিছোঁ। এয়া মই এইখিনি গেছত দি এনেদৰে অলপ সময় উতলিবলৈ দিব আৰু উতলাৰ পাছত গেছটো ইয়াতে অফ কৰি থৈ দিব। আপুনি এইটো নমাই দিব নালাগে, ইয়াৰ পৰা আঁতৰাই আনিব নালাগে। এনেদৰে 3-4 ঘণ্টা থৈ দিয়াৰ পাছতহে এইটো ব্ৰাছ কৰি দিব। ব্ৰাছ কৰি বেকিং চ'ডা লৈ ষ্টিল ব্ৰাছেৰে চাফা কৰি দিলে সুন্দৰভাৱে চাফা হয়। ঘণ্টা থোৱাৰ পাছত এয়াই এনেদৰে উলিয়াই লৈ গৰম পানীত আমি 3-4 ঘণ্টা থ'লে ভাল। মই অলপ তাতকৈ কম থৈছোঁ কাৰণ মোৰ সময়টো অলপ শ্বৰ্ট আছিলে, সেইবাবে মই অলপ কম থৈছোঁ। আপোনালোকে অলপ বেছিকৈ থ'ব। এই এনেদৰে বেকিং চ'ডা দি লৈ ব্ৰাছ মাৰি দিব লাগে। ষ্টিল ব্ৰাছ লৈ এই চাওক কেনেদৰে ওলাইছে লেতেৰাবোৰ। এয়া গল্ডেন কালাৰটো পুনৰ ওলাই আহিল। এই চাওক কি সুন্দৰ হ'ল। এনেদৰে চাফা হৈ পৰে। এনেদৰে আমি কম সময়তে আমি খুব সোনকালে এইবোৰ চাফা কৰিব পাৰোঁ। আমি আমাৰ আজৰি সময়বোৰ আমি উলিয়াব পাৰোঁ। ফ্ৰেণ্ডছ, আহিছোঁ এটা অন্য টিপছলৈ। আমি যেতিয়া ঘৰৰ বেচিনবোৰ চাফা কৰিব লগা হয় তেতিয়া আমাৰ অলপ প্ৰব্লেম হয়, নহয় জানো? কাৰণ বেচিনবোৰ প্ৰত্যেক দিনাই চাফা কৰিব লগা হয়। সেইবাবে আমি এটা সৰু অথবা খুব সুন্দৰ এটা টিপছ মই আপোনালোকলৈ আগবঢ়াইছোঁ। এই টিপছটো হৈছে আমি হাৰ্পিক লেট্ৰিনত ইউজ কৰোঁ। এই বেচিনতো এই হাৰ্পিক আমি ল'ব পাৰোঁ চাফা কৰিবৰ কাৰণে। তাৰপাছত আমি হাত ধুবলৈ আমি বেচিনৰ হাত ধুবৰ বাবে আমি চেভলন ৰাখিব পাৰোঁ। সেই তেনেদৰে আমি বেচিন চাফা কৰি সুন্দৰ ৰূপত আমি বেচিনো চাফা হয় আৰু আমাৰ হাতো চাফা হয়। সুন্দৰভাৱে আমি এইবোৰ কৰি আমি সহজতে আমি অতি সোনকালে আমি সময়বোৰ আমি নিজকে দিব পাৰোঁ। এই বেচিনবোৰ চাফা কৰোঁ। এই বেচিনবোৰ চাফা কৰিবলৈ হ'লে বৰ জটিল হয়, কাৰণ সদায় প্ৰত্যেক দিনাই আমি লেতেৰা হয় এই বেচিনবোৰ। যেতিয়া লেতেৰা হয় আমি চাফা কৰিবলৈ হ'লে আমি এনেকৈ এডাল ব্ৰাছত আমি হাৰ্পিক মিলাব লাগে। হাৰ্পিক লৈ আমি মাৰি যাব লাগে। এনেদৰে চাফা কৰিলে জল্দি চাফা হয় আৰু খুব সুন্দৰভাৱে চাফা হৈ বহুত দিনৰ লেতেৰা নোহোৱাকৈ থাকে। কাৰণ অলপকৈ এনেকৈ দি গ'লে হাৰ্পিকটো বেছি নষ্ট হ'ব। সেইবাবে আমি এনেকৈ ব্ৰাছত লগাই ল'ব পাৰোঁ। ব্ৰাছত লগাই ল'লে সি খুব কমতে বেচিনটো খুব সুন্দৰভাৱে চাফা হয়, দেখিবলৈ ভাল হয়। কাৰণ আমি এইটো চাফা কৰিবই লাগিব, নহয় জানো? এনেদৰে ইয়াতো টেপকেইটাতো মাৰি দিলে চাফা হৈ যাব। এই চাওক কি সুন্দৰকৈ চাফা হৈ গৈছে। জল্দি হয় কামটো আৰু বেছি চাফা হয়। এতিয়া মই অন্য এটা টিপছলৈ আহিছোঁ। আমাৰ গ্লাছবোৰ যে চশমাবোৰ আমি যেতিয়া চাফা কৰিব লগা হয় তেতিয়া আমি সমস্যাত পৰোঁ আৰু কেতিয়াবা তেল চিকটি লাগি গ'লে সি আৰু বেছি ডাৰ্ক হৈ যায়, নহয় জানো? তেতিয়া আমি কি কৰিব লাগে, অলপমান কলগেট ইয়াত লগাই আমি মাৰি দিওঁ। খুব সুন্দৰভাৱে চাফা হয়। কামটো ইমিডিয়েট হয়, মানে তৎক্ষণাতে হৈ যায়। আমাৰ কাৰণে বহুত ভাল। আমি যদি আজিকালিতো বহুত বিজি থকা হয় ন, সময়বোৰ একেবাৰে নোহোৱা হয় কাম কৰিবৰ কাৰণে। সেইবাবে আমি এনেধৰণৰ টিপছবোৰ যদি আমি ব্যৱহাৰ কৰোঁ তেন্তে আমি কম সময়ৰ ভিতৰতে আমি ছাকচেছ হ'ব পাৰিম। এয়া চাওক কি সুন্দৰ
একদম অকণো দাগ নাইকিয়া হৈ যায় আৰু চাফা হৈ যায়। এইটো যদি আমি পানীৰে নুধুয়ো আমি ডাইৰেক্ট কলগেটখিনি মচি দিলেও হয়, কলগেটখিনি মচি দিলেও গ্লাছখন সম্পূৰ্ণৰূপে চাফা হৈ যাব। এইটো এনেদৰে আমি কৰোঁ। আমি যদি ইমিডিয়েট আমি যদি বেছি জৰুৰী সময়ত আমি যদি গ্লাছখন লেতেৰা পাইছোঁ বা তেনেদৰে পানীটো তিয়াই দিয়াৰ পাছত আমি হয়তো অসুবিধা পাম, কিন্তু তেতিয়া আমি পানীটো ইউজ নকৰিলে হয়। লগে লগে আমি কলগেটটো দিলোঁ আৰু এনেকৈ দৰে মাৰি তাৰপাছত আমি এখন টিচু পেপাৰ হওক বা এখন কাপোৰে চাফা কাপোৰে আমি কলগেটখিনি মচি দিয়ে আমি লগে লগে ইউজ কৰিব পাৰোঁ। এই বস্তুটো খুব সুন্দৰ হয় আৰু জল্দি হয়, কামটো বহুত ভাল, আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। আৰু এটা টিপছ আপোনালোকলৈ আগবঢ়াইছোঁ, যেতিয়া আমি বেজী পোকৰত বটিয়া সোমোৱা বুলি কয় নহয় জানো, বেজী পোকৰত যেতিয়া আমি বটিয়াডাল সোমাব নোৱাৰোঁ তেতিয়া আমাৰ বৰ অসুবিধা হয়। আমাৰ কেতিয়াবা চকুৰ পাৱাৰ বা কম থাকে বা সূতাডাল সহজতে শকত হয়, অলপ নোসোমায় বেজীটোতকৈ, তেতিয়াহ'লে আমাৰ অসুবিধা হয়। সেইবাবে আমি এটা কাম কৰিব পাৰোঁ, বেজীৰ সূতাডাল যিডাল বটিয়াডাল আমি ল'ম তাত অকণমান কলগেট যদি আমি মূৰটোত লগাই লওঁ তেতিয়াহ'লে একদম সূতাডাল সোমাবলৈ বৰ মজা হয়, আপুনি জল্দি হৈ যায়। ইমানখিনি কলগেটৰ প্ৰয়োজন নাই, অকণমান কলগেট হ'লেই আমি কামটো কৰিব পাৰোঁ। জল্দি সূতাডাল সোমাই গ'ল, দেখিছে নহয়, জল্দি সোমাই আৰু একদম সহজতে হয়, কামটো খুব সোনকালে হয়। তেনেদৰে কৰি আমি কামবিলাক খুব কম সময়ৰ ভিতৰতে বহু কাম আমি কৰিবলৈ সক্ষম হওঁ। যি নেকি আমাৰ মহিলাসকলৰ সময়বোৰ খুব কমেই থাকে নহয় জানো, আমি সকলোৱে চোৱা চিতা কৰাৰ লগতে আমি কামবোৰ গোটেই ঘৰখনৰ কামবোৰ কৰিব লগা হয় আৰু নিজৰতো প্ৰয়োজনীয় কামবোৰ থাকেই। আমি সেইবাবে আমি এনেদৰে এইবোৰ কৰি আমি সময়বোৰ আমি উলিয়াব পাৰোঁ, তেতিয়া আমি নিজৰ কামলৈ আমি অতি সোনকালে আমি যাব পাৰোঁ। ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকলৈ আগবঢ়াইছোঁ অন্য এটা টিপছ। যেতিয়া ফ্ৰিজটো আমাৰ চাফা কৰিব লগা হয় তেতিয়া আমি কাপোৰখন যিকোনো কাপোৰ ইউজ কৰিব নালাগে। আমাৰ যেনেকুৱা ধৰণৰ কাপোৰেই নহওক, আমি ইউজ কৰিবলৈ সময়ত আমি কি কৰিব লগা হয়, আমি ফ্ৰিজত ভৰাই ৰাখিব লাগে। ফ্ৰিজত আমাৰ কাপোৰখন ভৰাই ৰাখিব লাগে, যি নেকি ফ্ৰিজত সদায় কাপোৰখন চাফা হৈ থাকিব, যিখন কাপোৰ আমি ফ্ৰিজটো চাফা কৰোঁ। যেতিয়া কাপোৰখন যেতিয়া ফ্ৰিজত থওঁ তেতিয়া ফ্ৰিজৰ কাপোৰখন সেমেকি থাকে, কাৰণ আমি ফ্ৰিজটো সদায় আমি পানী লগাই মুচিব নোৱাৰোঁ। ফ্ৰিজটো যেতিয়া পানী লগাই মচা হয় তেতিয়া ফ্ৰিজটো বেয়া হৈ যায়। সেইবাবে আমি ডাইৰেক্ট শুকান কাপোৰে যেতিয়া আমি মচোঁ ফ্ৰিজটো ভালকৈ চাফা নহয়, কিন্তু ফ্ৰিজত ভিতৰত যেতিয়া আমি কাপোৰখন সোমাই থওঁ তেতিয়া কাপোৰখন কি হয়, সেমেকি থাকে, পানী ভাপ লাগি অলপ হ'লেও কাপোৰখন সেমেকি থাকে আৰু সেই কাপোৰখনে যেতিয়া আমি ফ্ৰিজটো মচোঁ বা চাফা কৰোঁ তেতিয়া সুন্দৰভাৱে ফ্ৰিজটো চাফা হয়। ফ্ৰেণ্ডছ, এইবোৰ মই কৰোঁ, আপোনালোকেও কৰি চাবচোন, খুব সুন্দৰ সুফল পাব আৰু আপোনালোকৰ কামবোৰ সহজতে হ'ব বুলি মই আশা কৰোঁ। যি নেকি মোৰ সোনকালে হয় সেইটো আপোনালোকেও মই আশা কৰোঁ আপোনালোকৰো খুব সোনকালে হ'ব বুলি মই ভাবোঁ আৰু আপোনালোকে কৰিব বুলি মই আশা ৰাখিছোঁ। এয়া চাওক কি সুন্দৰ হৈ যায়, সুন্দৰকৈ খুব কম সময়তে চাফা কৰিব পাৰি। কিন্তু নহ'লে যেতিয়া কাপোৰখন শুকান হৈ থাকে, খুব শুকান হ'লে ফ্ৰিজটো চাফা কৰিবৰ কাৰণে বৰ অসুবিধা হয়, সি সহজতে চাফা নহয়। এয়া দেখিছে, মানুহ দেখি যায়, ধুনীয়া হৈ যায়, খুব চাফা হৈ যায়, বহুত ভাল লগা এটা কাম জল্দি হৈ যায়। ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো বহুত দীঘলেই হ'ল আৰু আজিলৈ আৰু ইমানতে সামৰিছোঁ, কিন্তু আকৌ নেক্সট ভিডিঅ'ত মই আপোনালোকলৈ আৰু কেইটামান টিপছ আগবঢ়াম। আজিলৈ সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবচোন কেনে পালে, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সেইসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব। তেন্তে আজিলৈ ধন্যবাদ।